হাসিনার ভোট দিয়ক লুঞ্জিতি কাকা জিন্দাবাদ লুঞ্জিতি কাকা জিন্দাবাদ লুঞ্জিতি কাকা জিন্দাবাদ এটা ফাইট লুঞ্জিতি কাকা জিন্দাবাদ এইখিনিতে আমাৰ লুঞ্জিতি কাকা জিন্দাবাদ ৰেলীটো সমাপ্ত হ'ব চাচা হাসিনার ভোট দিয়ক পদযাত্ৰা সমাপ্ত হ'ব চাচা হাসিনার ভোট দিয়ক লৈ দিয়ক চাচা হাসিনার ভোট দিয়ক লৈ দিয়ক সকলোৱে ৰৈ দিয়ক সকলোৱে ৰৈ দিয়ক ইয়াতে আমাৰ পদযাত্ৰাটো শেষ হ'ব ইয়াৰ পৰা মটৰচাইকেল ৰেলী আৰম্ভ হ'ব ইয়াৰ এইখিনিতে আমাৰ প্ৰাৰ্থী আদৰণীয় সন্মানীয় লুৰিজ্যোতি গগৈ ডাঙৰীয়াই ভাষণ দিব প্ৰণতি ফুকন বাইদেউ ভাষণ দিব অসম জাতীয় পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াই ভাষণ দিব আৰু এটা ছাইড খালী কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ সোঁফালৰ ছাইডটো খালী কৰিবৰ কাৰণে আহ্বান জনাইছোঁ বাকী ছাইডটো ছাইড হৈ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ছটা জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আৰু ইয়াৰ পৰা বাইক ৰেলীটো আগুৱাই যাব আৰু পুলিং এজেণ্টৰ প্ৰশিক্ষণ ল'বলৈ অহাসকলে পইচাটি বহনে যাব বাকী সকলোৱে আমি মটৰচাইকেল ৰাজনীতি সাধাৰণ মানুহৰ সম্ভৱ হৈ পৰিছে এই ৰাইজে দিব আৰু সেইকাৰণে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভাত ৰাইজৰ শক্তি দেখি নোৱাৰি বিহাৰৰ পৰা নেতা আনি পুতৌ জন্মিছে সৰ্বানন্দ সোণোৱালে আকৌ বিহাৰৰ পৰা নেতা আনি ব্লেক ডায়মণ্ড আছে এতিয়া লুঞ্জিতি কাকা জিন্দাবাদ জিন্দাবাদ লুঞ্জিতি কাকা জিন্দাবাদ জিন্দাবাদ লুঞ্জিতি কাকা জিন্দাবাদ জিন্দাবাদ লুঞ্জিতি কাকা জিন্দাবাদ জিন্দাবাদ এইকাৰণে খালী কৰি দিবৰ কাৰণে জাতীয় সেৱকসকলক আহ্বান জনাইছোঁ স্বাভিমানী অসমীয়া মানুহৰ বিহাৰৰ পৰা নেতা আনি নিজৰ উদ্ধাৰ অভিযান আৰু ছটা জনগোষ্ঠীৰ ৰাইজে ভাবে যে সৰ্বানন্দ সোণোৱালৰ কাৰণে